Hello students, আজি আমি ক্লাস 10 ত্ৰিভুজৰ কোৱেশ্চন নম্বৰ 9 ৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো। এই অলপ বেলেগ ধৰণৰ কোৱেশ্চন আমি আগতে কৰাখিনিতকৈ অলপ বেলেগ ধৰণৰ হয়। আমি কেনেকৈ কৰিম চাওঁচোন আহা। ইয়াত কৈছে ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC। আমি জানো সকলোৱে ট্ৰেপেজিয়াম এটা কোন প্ৰকাৰৰ চতুৰ্ভুজ হয়, যাৰ যিকোনো এযোৰ বিপৰীত বাহু কি হয় সমান্তৰাল হয়। সেইকাৰণে ABCD ট্ৰেপেজিয়ামৰ AB বাহুৰ লগত DC বাহু কি হয় সমান্তৰাল বুলি আমাক কৈ দিছে, আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হয়, আৰু সেই ট্ৰেপেজিয়ামটোৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হয়। এতিয়া দেখুৱাব লাগে যে AO বাই BO সমান CO বাই DO। এতিয়া আমি ইয়াত এটা ABCD ট্ৰেপেজিয়াম ললো, ইয়াত AB সমান্তৰাল DC প্ৰশ্নত আমাক কি কৈছে দি দিছে। AC আৰু BD দুডাল কি হয় কৰ্ণ, আৰু ইহঁতে পৰস্পৰ O বিন্দুত ছেদিত হৈছে। ওকে, আমি ইয়াত প্ৰমাণ কৰিব লাগে AO বাই BO সমান CO বাই DO। ওকে, এইটো প্ৰমাণ কৰিবৰ বাবে আমি অংকন কৰিব লাগিব O বিন্দুৰে DC সমান্তৰালকৈ OE অংকন কৰা হ'ল। ওকে, বা O বিন্দুৰে DC সমান্তৰালকৈ OE অংকন কৰাত সি AD ক'ত কাটিছে E বিন্দুত কাটিছে, আৰু এডাল ইয়াৰ সমান্তৰাল হোৱাৰ লগে লগে OE লগত DC সমান্তৰাল হোৱাৰ লগে লগে OE লগত AB সমান্তৰাল হ'ব, কাৰণ AB সমান্তৰাল কি হয় DC হয়। আমি এইডালৰ সহায়ত দুটা ত্ৰিভুজ ল'ম ADC আৰু ADB, আৰু এই ত্ৰিভুজ দুটাৰ সহায়ত AO বাই BO ইকুৱেল টু CO বাই DO বুলি প্ৰমাণ কৰিম। ওকে, এতিয়া চাওঁ আহা, আমাক কি দিয়া আছে, দিয়া আছে ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC, আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হয়। এইটো আমাক দিয়া আছে। দেখুৱাব কি লাগে, দেখুৱাব লাগে যে কি দেখুৱাব লাগে AO বাই BO সমান CO বাই DO। ওকে, আমি এতিয়া সমাধান কৰোঁ। সমাধান সৰি আমি অংকনটো কৰিব থাকি কৈছে, অংকনটো কৰিব লাগিব। অংকনটো আমি কি কৰিছোঁ, OEডাল আঁকিছোঁ কাৰ সমান্তৰালকৈ DC সমান্তৰালকৈ। O বিন্দুৰ মাজেৰে DC সমান্তৰালকৈ OE অংকন কৰা হ'ল, আৰু ই মানে OE এই দিশ E বিন্দুত কাটে। কি কৰিলোঁ বুজি পালানে? আমি প্ৰথমতে দিয়া আছে লিখি ল'লোঁ, দেখুৱাব লাগে যে লিখিলোঁ, আমি অংকন কৰিব আছিলে অংকনটো কৰি ল'লোঁ। OEডাল DC সমান্তৰালকৈ অঁকা হ'ল, আৰু AD কাটিছে E বিন্দুত কাটিছে। ওকে, আৰু এইডাল ইয়াৰ সমান্তৰাল হোৱাৰ লগে লগে ইয়াৰো সমান্তৰাল হ'ব, কাৰণ এই ৰেখা দুডাল কি হয় আল্টিমেটলি সমান্তৰাল বুলি আমাক প্ৰশ্নত দিয়া আছে। এতিয়া আমি সমাধান কৰোঁ।
সমাধানটো হ'ব আমি প্ৰথমতে কোনটো ত্ৰিভুজ ল'ম ত্ৰিভুজ ADC ত্ৰিভুজ ADC OE সমান্তৰাল কি হয় DC কিহৰ পৰা অংকনৰ পৰা এতেকে এই ত্ৰিভুজটোৰ এই বাহুটোৰ লগত এই বাহুটো সমান্তৰাল হয় গতিকে সেইকাৰণে কি হ'ব AE/ED = AO/OD OC কিহৰ মতে থেলছৰ উপপাদ্য মতে AE/ED সমান AO/O OC বা CO লিখিলেও হ'ব প্ৰশ্নত CO আছে কাৰণে CO লিখিছোঁ AO/CO কিহৰ মতে থেলছৰ উপপাদ্য আমি নাম্বাৰ 1 দিলোঁ ওকে নেক্সট আমি ত্ৰিভুজ ল'ম ADB ৰ পৰা ত্ৰিভুজ ADB ৰ OE সমান্তৰাল কি হ'ব AB OE সমান্তৰাল AB কিহৰ কাৰণে যিহেতু AB সমান্তৰাল DC হয় এতিয়া আমি অংকনত পাই থৈছোঁ OE সমান্তৰাল DC আৰু AB সমান্তৰাল DC পাইছোঁ এই দুটা কণ্ডিশ্যনৰ পৰা OE সমান্তৰাল AB হ'ব মই একেবাৰতে লিখি দিছোঁ ওকে ইয়াতো কি হ'ব এই ত্ৰিভুজটোত OE AB সমান্তৰাল হয় সেইবাবে কি হ'ব AE লগত ED আৰু BO লগত বা OB লগত OD অনুপাতটো কি হ'ব সমান হ'ব সেইবাবে আমি লিখিম AE/ED সমান BO BO/DO এইটো আমাৰ থেলছৰ উপপাদ্য মতে হ'ব দিস ইজ নাম্বাৰ 2 ওকে গতিকে আমি 1 আৰু 2 কি পালোঁ AE/ED মানে AO/CO পালোঁ আকৌ AE/ED মানে ইয়াত কি পালোঁ BO/DO এতেকে 1 আৰু 2 পৰা আমি লিখিব পাৰোঁ এতেকে 1 আৰু 2 পৰা AO/CO সমান BO/DO ওকে দিস ইমপ্লাইজ তোমালোকে তলত লিখিবা মই এটা লিখিছোঁ AO/CO = BO/DO আমাক প্ৰমাণ কৰিব দিছে AO/BO সমান CO/DO আমি এইটো যদি ক্ৰছ কৰি দিওঁ ইয়াৰ পৰা এইটো ইয়ালৈ আনো ইয়াৰ পৰা ইয়ালৈ আনো তেতিয়াহ'লে কি হ'ব AO/BO = আমি এনেকৈ লিখিব পাৰিম CO/DO তেতিয়া প্ৰমাণটো হৈ গ'ল আৰু এইটো হৈছে আমাৰ সমাধানটো ওকে আমাক এইটো উলিয়াব কৈছিলে AO/BO = CO/DO আমি অনুপাতটো ইয়াৰ হৰটো আৰু ইয়াৰ লবটো এক্সচেঞ্জ কৰিলোঁ BO টো ইয়ালৈ আনিলোঁ CO টো ইয়ালৈ নিলোঁ সো AO/BO = CO/DO হ'ল ওকে এতিয়া আমি কুৱেশ্যন নম্বৰ 3 ৰ বিষয়ে আলোচনা কৰোঁ ইয়াত কৈছে ABCD চতুৰ্ভুজটোৰ কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত এনেভাৱে ছেদ কৰে যাতে AO/BO সমান CO/DO দেখুওৱা যে ABCD ট্ৰেপেজিয়াম আমি এতিয়া ABCD ট্ৰেপেজিয়াম বুলি লিখিব লাগে ওকে আগৰ প্ৰশ্নটো আমাক ABCD চতুৰ্ভুজ বুলি কৈ দিছিলে আৰু তাৰ হয় আমি অনুপাত প্ৰমাণ কৰিছিলোঁ এতিয়া উল্টাকে দিছে এই অনুপাতটো আমাক সমান বুলি কৈছে আৰু ABCD এটা চতুৰ্ভুজ বুলি দিছে এটোৰ সহায়ত আমি দেখাব লাগে যে ABCD কি ট্ৰেপেজিয়াম বুলি এটো প্ৰমাণ কৰিবৰ কাৰণে DC সমান্তৰালকে আমি OP আঁকি ললোঁ ওকে এতিয়া আমি প্ৰমাণ কৰিবলৈ হলে দেখাব লাগিব যে ইয়াৰ এই বাহুযোৰ কি হয় সমান্তৰাল বুলি দেখাব লাগিব কাৰণ ট্ৰেপেজিয়াম চতুৰ্ভুজ এটা ট্ৰেপেজিয়াম হ'বৰ কাৰণে তাৰ যিকোনো এযোৰ বাহু কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব ওকে এতিয়া আমাক লিখোঁ দিয়া আছে কি ABCD চতুৰ্ভুজটোৰ কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত এনেভাৱে ছেদ কৰে যাতে
কি হয় AO বাই BO লগত CO বাই DO সমান হয় দেখুৱাব লাগে কি দেখুৱাব লাগে যে ABCD trapezium মই কৈছোৱে ABCD trapezium বুলি দেখাবৰ কাৰণে আমি এই চতুৰ্ভুজৰ যিকোনো এযোৰ বাহু সমান্তৰাল দেখাব লাগিব অৰ্থাৎ AB লগত CD আমি কি দেখাব লাগিব সমান্তৰাল বুলি দেখাব লাগিব ওকে এতিয়া আমি অঙ্কন লিখিম অঙ্কন কি অঙ্কন কৰিলো O বিন্দুৰে OP সমান্তৰাল কি লিখিছো DC অঙ্কন কৰা হল যাতে এই দিক P বিন্দুত কাটে ওকে আমি অঙ্কন কৰিলো তেনে প্ৰমাণ হলো প্ৰমাণ মানে সমাধান হ'ব দেখুৱাব লাগে যে কৈছে সমাধান প্ৰথমতে আমাক কি দিছে যেহেতু AO বাই BO সমান CO বাই DO এটা আমাক কি হয় দিয়া আছে এতেকে ইয়াৰ অনুপাতটো আমি এক্সচেঞ্জ কৰিম প্ৰমাণত আমাক প্ৰয়োজন হ'ব AO বাই CO সমান BO বাই DO this is number 1 okay এতিয়া আমি ত্ৰিভুজ কি ল'ম ADC পৰা ত্ৰিভুজ ADC OP সমান্তৰাল DC অঙ্কনৰ পৰা তেতিয়াহ'লে থেলছৰ উপপাদ্য মতে কি হ'ব AP বাই PD সমান AO বাই OC AP বাই PD সমান OA বাই OC এইটো থেলছৰ উপপাদ্য মতে তোমালোকে সম্পূৰ্ণকৈ লিখি ল'বা মই শৰ্টকৈ লিখিছোঁ 2 নম্বৰ হ'ল তেতিয়াহ'লে আমি 1 আৰু 2 পৰা কি লিখিব পাৰোঁ 1 আৰু 2 পৰা AO বাই CO মানে BO বাই DO আৰু ইয়াত AO বাই CO মানে কি হ'ব AP বাই PD গতিকে আমি লিখিব পাৰোঁ AP বাই PD সমান BO বাই DO ওকে এতিয়া ছবি চিত্ৰখন মিলাই ইয়াত কি পাইছোঁ AP বাই PD সমান BO বাই DO এতিয়া AP বাই PD সমান BO বাই DO এই অনুপাতটোৰ লগত এই অনুপাতটো কি হয় সমান এই অনুপাতটোৰ লগত যদি এই অনুপাতটো সমান হয় থেলছৰ বিপৰীত উপপাদ্য মতে কি হ'ব OP সমান্তৰাল কি হ'ব AB হয়নে সেইটো লিখিম এতিয়া আমি লিখিম যেহেতু ত্ৰিভুজ ADB হয় ত্ৰিভুজ ADB আমি কি পালো AP বাই PD সমান কি পালো BO বাই DO এতেকে থেলছৰ বিপৰীত উপপাদ্য মতে থেলছৰ বিপৰীত উপপাদ্য মতে কি হ'ব OP সমান্তৰাল AB OP সমান্তৰাল AB আকৌ আমি অঙ্কনত কি পাইছিলোঁ OP সমান্তৰাল DC কিহত পাইছিলোঁ অঙ্কনত পাইছিলোঁ হয়নে গতিকে এই দুটাৰ পৰা আমি লিখিব পাৰোঁ কি এতেকে AB সমান্তৰাল কি হ'ব DC OP সমান্তৰাল AB পালোঁ আমি অঙ্কনত OP সমান্তৰাল DC পাইছিলোঁ গতিকে এই দুটাৰ পৰা AB সমান্তৰাল কি হ'ব DC
আৰু যদি AB সমান্তৰাল DC হয় তেতিয়াহ'লে চতুৰ্ভুজটো এই বাহুযোৰ সমান্তৰাল হৈ গ'ল গতিকে কি লিখিব পাৰোঁ গতিকে ABCD ট্ৰেপিজিয়াম হৈ গ'ল আমাৰ প্ৰমাণ। অ'কে, থেংক ইউ।